বাপৰে ইমান জাম হেল্ল' sister your brother boy or girl hi everyone welcome back to my channel ইয়াত বহুত নইজ দেখিছানে কিমান চাউণ্ড আহি আছে আজি এঠাইলৈ আহিছোঁ কি কি কৰোঁ ক'ত যাওঁ আপোনালোকক দেখাই গৈ থাকিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকক সম্পূৰ্ণ দেখি গৈ থাকিব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহি এইডোখৰ পাই গ'লোহি চাওকচোন ইমান ধুনীয়া যেন পাহাৰটো একদম আকাশত লাগি আছে নহয়নে আৰু ডাৱৰীয়া কৰিছে বতৰটো বৰষুণো দিব আৰু ইয়াত লাহেকৈ অসমততো ফোন কৰি আছোঁ সদায় বৰষুণে গৈ আছে ইয়াতো দিব আৰু চাওকচোন ইমান ধুনীয়া লাগে এইডোখৰ আৰু বলক এতিয়া গৈ থাকোঁ আমাৰ ডেষ্টিনেশ্যনলৈ বলক আমাৰ লগতে এয়া আমি পাই গ'লোহি আমি বৰ্তমান আহিছোঁ বিশাল মাৰ্কেটলৈ সৰু সুৰা বজাৰ দুটামান কৰোঁ আৰু বিহু বুলি ইয়াত অকল এখনেই আছে মানে বিশাল মাৰ্কেটখনেই আছে এনেকুৱা মেগা মাৰ্ট তো ইয়াত বহুত মানুহ হয় আপোনালোকে ভিতৰলৈ গ'লে নিশ্চয় দেখিব দেখুৱাই গৈ থাকিম চাই গৈ থাকক ভিডিঅ'টো এইয়া চাওক কিমান মানুহ দেখিলে একদম মানে বিহু অনুভৱ হৈ গৈছে নহয়নে অসমৰ বিহু বজাৰত আছোঁ তেনেকুৱা ফিল হৈ গৈছে আৰু এতিয়া আমি ওপৰত আহিলোঁ অলপ চাওঁ কি লওঁ আৰু মিজো ভাষাত মানে এনাউন্স কৰি আছে কি অফাৰ আছে কি নাই সেইবিলাক কিন্তু এখন কাণে সোমাই এখন কাণে ওলাই গৈছে আপোনালোকে শুনকচোন केजी खट्टे खा 50% ऑफ इन भुजिया and discount में का पिछा भी पापा खाना पड़ता है আহি যোৱা এৰোপ্লেনখন মোৰ ওচৰত আছে এইখন পুৰা চেল লাগি আছে আৰু মই বস্তু দুটা লৈ লওঁ পটককৈ আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো স্কিপ নকৰিব হেৰি এটা গোটেই তেতিয়া গোটেই এটা নমকিন 165 গানো 60 কি ল'বা বিস্কুট এতিয়া বেটাৰ বাবে কিবা এটা লৈ লওঁ চোলা এইকেইটা ভাল লাগিছে ন বেটাই ফোনে আহি মানে খিলনাখিনিতে সোমাইছে সি এৰোপ্লেন এখন ল'লে এখন মানে বাস্কেটটোত আছে নে নাই অকল চেকি কৰি আছে এয়া চাওকচোন মাইনাটোৱে মানে লগাইছে নিদিয়ে কাজিয়া লাগিছে দুইটাই এখেত কাপোৰ চোৱাত ব্যস্ত বেটাৰলৈ আৰু এইফালে মাইনাটো দেখিছেনে বাৰু বেটাৰ লগত পূৰা খেলি আছে মই সিহঁতক ভিডিঅ' কৰোঁতে গ'ল হেল্ল' sister your brother
Boy or girl? Boy. Aha, pala ha. অলপ ইয়াকে গছাৰিও লৈ ল'লোঁ এতিয়া মই কিবা এটা লৈ লওঁ চাওঁ আৰু পচন্দ হ'লে ল'ম নহ'লে নল'ম লওক বজাৰখিনি কৰি হৈ গ'ল এতিয়া আমি কাউণ্টাৰলৈ আহিছোঁ চাওকচোন কিমান মানুহ দেখিলে এতিয়া লাইন পাতিব লাগিব চাওক লাইনত ৰখি আছোঁ কিমান মানুহ চাওক মানে বহুত সময় ৰ'ব লাগে ঘণ্টা জুৰি ৰখিয়ে থাকিব লাগে বৰ দিগদাৰ ইয়াত আৰু ইমান বজাৰো কৰা নাই বাৰু সৰু সুৰাকৈ কৰিছোঁ আৰু ঘৰত থকা হ'লে ধৰি লওক মেখেলা চাদৰ কিবা এযোৰ ল'ব পাৰিলোঁ ইয়াতে আৰু এনেই সৰু সুৰাকৈ দুটামান বস্তু ল'লোঁ বজাৰ কৰি থাকোঁতে সন্ধিয়াই লাগিলে আমি অহাও দেৰি বাৰু এতিয়া আমি ঘৰলৈ উভতিছোঁ ব'লক ৰাতিৰ আইজলখন আপোনালোকক অলপ দেখাওঁ সদায়তো দিনতে দেখাই থাকোঁ ব'লকচোন চাওঁ এয়া চাওক ডিপুৰ মুখৰ আগত ইমান গাড়ীৰ ভিৰ লাইন পাতি আছে মানে তেল দুদিনমান অহা নাছিল আইজললৈ মানে গোটেই মিজোৰামলৈ অহা নাছিল তেলৰ দাম যিহেতু বাঢ়ি গৈ আছে আৰু সেইটো বাবে আজি আহিছে চাগে নেকি সেইটোৰ বাবে ইমান ভিৰ হৈ আছে আৰু ৰাতি 6টা বাজি গ'ল এতিয়া 7টা বজাততো চব বন্ধই কৰি দিব এয়া দেখিছেনে ইমান জাম দেখিছেনে বাৰু ট্ৰেফিক জাম আৰু ইয়াত জানেনে যিমানেই জাম নহওক লাগিলে মানে হৰ্ণ নবজায় আৰু আপোনালোকে জানেনে মিজোৰামখন হৈছে নইজ ফ্ৰী ষ্টেট আপোনালোকে জানেই চাগে দেখিছেনে জামতো বহুত দেৰি ৰখিবলগীয়া হ'ল ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ মোৰ চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব ঠিক আছে আজিলৈ বাই বাই